নমস্কাৰ বন্ধুসকল, মোৰ মিনি ব্লগটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ দেই। ভিডিঅ'টো মানে আধা ৰাস্তাৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু এইফালে আজি মানে আপোনাৰ মাংস খাবলৈ মন গ'ল, চ' মাংস অকণমান লৈ লৈছোঁ দেই। অকলনো মাংস ল'লে কেনেকৈ হ'ব, সেইটো কাৰণে চব্জি অকণমানো লৈ লৈছোঁ দেই। আৰু এইফালে চাহৰ লগত খাবলৈ বুলি পকৰি লৈ লৈছোঁ দেই, তাৰপিছত চাহ খোৱা হ'ব। এইফালে মানে আহি ৰুম পাই গ'লোহি। ৰুম পাই মানে ডিউটি আৰম্ভ হৈ গ'ল। ডিউটি মানে বেলেগ একো নাই, কি গম পাই ন, ডিউটিৰ পৰা অহাৰ পিছত ভাত পানী বনোৱা কিবা কিবি কৰা। তাৰমানে ভাত পানী বনোৱাৰ আগত চাহটো পাতি দিছোঁ। এইফালে চাহ হৈ আছে, আৰু এইফালে মোৰ লগৰটো যে আহিছিলে, সি মানে এইটো কি কয়, বিলাহী কাটি আছে। আজি মানে অকণমান স্পেচিয়েল মানে কি বেলেগো নাই, আনিছিলোঁ তাকে আৰু বনাব লাগিব। মানে এইপিনে চব্জি সি কাটি আছে, আৰু আমাৰ ই এনেই আৰু এইটো ঘূৰি ফুৰিছে নিচিনা এটা ষ্টাইল, মানে সেইটো এনেই ভাজ দি আছে। এইফালে এই আমাৰ মানে এখন ডাইনিং টেবুল হয়, ইটালিয়ান ডাইনিং টেবুল। কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব। ইফালে মোৰ ভাগৰ চাহ হৈ গ'ল। চাহ তিনিটা মানে কাপৰ অভাৱৰ কাৰণে এটা এইটো গ্লাছ দিছোঁ। আৰু এইফালে পকৰি আনিছিলোঁ, কৈছিলোঁ ন, দেখাইছিলোঁ ন। আৰু এইফালে কাটাবোৰ কাটি আছে, আৰু এইপিনে এই ধুই আছে, তাক অকণমান কামত লগাই দিলোঁ। এইপিনে এই ধুই আছে, আৰু এইফালে মাংস ৰেডি। আৰু এইফালে মানে মাংস লগতে আলু, পিঁয়াজ, বিলাহী, তাৰপিছত এতিয়া বনাব লাগে। বাৰু বনাই লওঁ। আৰু এইফালে মাংস, আলু মানে সৰু আলুটো দিয়া হৈছে আৰু ডাঙৰ দিয়া হৈছে, চব দিয়া মেলা হৈ গ'ল। মানে এতিয়া লাহে লাহে বনিব, আৰু বাকী দেখাই আছোঁ। মানে খাই কেনেকুৱা লাগে ৰিভিউটো দিব লাগিব ন। মইনো কেনেকৈ দিম, নিজে বনাইছোঁ। বাকী অকণমানো আছেতো, সেইটো দিব। বাৰু দিয়ক তেন্তে সেইটো ট্ৰাই কৰি থাকক। বনাই মেলি দিব আৰু এইফালে আমাৰ এই তেজপালি চোৱা মাৰি আছে, কিবা চাই আছে। পঢ়িব লাগে কিন্তু এইবিলাক চাই আছে, কাম নাই। মোৰ অলৰেডি হৈ গ'ল। লাষ্টত দিবলৈ আছে ধনিয়া দি দিলোঁ। তেন্তে ভাতটো বাঢ়োঁ আৰু লাহেকৈ। এইফালে আমাৰ খোৱা মানে হৈ গ'ল। তিনিখন টেকেলিতে বাঢ়ি ল'লোঁ। আপোনাৰ চব একেলগতে বাঢ়ি লৈছোঁ আৰু বাকী খাই কেনেকুৱা লাগে মুঠতে ৰাইজে জনাব। যদি খাব লাগিব তেতিয়া গম পাব। বাকী আৰু এইটো আমাৰ চানটো আমাৰ ঘৰৰ এটা ৰাহু বুলি কয়। আৰু তই কয় দিয়া চব্জি নহয় এনেই কৈছে নেকি?